ডিম্পল হাজৰিকাৰ কথাৰে কবিতাৰ শিৰোনাম বৰষুণৰ প্ৰেমিকা, আবৃত্তি সুদৰ্শনা বৰা। বৰষুণ ভাল পোৱা মই এজনী তৃষ্ণাতুৰ প্ৰেমিকা, কিন্তু মই নাজানো কিয় মই বৰষুণৰ প্ৰেমিকা। হয়তো দুবাহু মেলি বৰষুণৰ টোপালবোৰৰ মাজত হৃদয়ৰ সমগ্ৰ বিষাদ উজাৰি দিব পাৰে। সেয়ে হয়তো বৰষুণ মোৰ প্ৰিয়, সেয়ে হয়তো মই বৰষুণৰ প্ৰেমিকা। আৰু এটা কথা কি জানা, বৰষুণ যাকে হৃদয়ৰ নিভাঁজ কোণত সাঁচি ৰখা উস্কুলীয়া দিনৰ স্মৃতিৰ টুকুৰাবোৰ সজীৱ কৰি তোলে। লেজাৰ টাইমৰ সময়বোৰত টোপে বৰষুণ আহিলে দৌৰি গৈ বৰষুণত তিতা দিনবোৰে আজিও হৃদয়ত খলকনি লগাই অজানিতে। সময়বোৰ ধৰি ৰাখিব পৰা হ'লে স্মৃতিবোৰে দিঠক হৈ আজিও দুচকুত ৰিঙিয়ালেহেঁতেন। বৰষুণ মোৰ আজিও প্ৰিয় জানা। গগনৰ বুকুত ভেদি নামি অহা বৰষুণৰ টোপালবোৰতে মই বিচাৰি ফুৰোঁ নতুনত্ব আৰু শান্তি। আৰু প্ৰতিটো টোপালতে বিচাৰি পাওঁ সেউজীয়া। সেয়েহে মই আজন্ম প্ৰেমিকা বৰষুণৰ।